আজি আমি পদ্মধৰ চলিহাৰ বিষয়ে কিছু কথা জানিম। পদ্মধৰ চলিহাৰ প্ৰথম গীতৰ পুথিখনৰ নাম কি আছিল? ফুলনি। এইখন প্ৰকাশ হৈছিল 1915 চনত। স্বৰাজ সংগীত কেতিয়া প্ৰকাশ পাইছিল? স্বৰাজ সংগীত ৰচনা কৰিছিল পদ্মধৰ চলিহাই আৰু এইখন প্ৰকাশ হৈছিল 1921 চনত। পদ্মধৰ চলিহাৰ দুখন কবিতা পুথিৰ নাম লিখা। এই কবিতা পুথি দুখন হৈছে শৰাই 1928 চনত প্ৰকাশ পাইছিল আৰু পদুমণি 1966 চনত। অমৰলীলা কি ধৰণৰ গ্ৰন্থ? অমৰলীলা হৈছে এখন অনুদিত নাটক। এইখন পদ্মধৰ চলিহাই শ্বেক্সপিয়েৰৰ ৰোমিঅ' এণ্ড জুলিয়েটৰ অনুবাদ কৰিছিলে অমৰলীলা নামেৰে। পদ্মধৰ চলিহাৰ ধেমেলীয়া নাটকখনৰ নাম কি? পদ্মধৰ চলিহাৰ ধেমেলীয়া নাটকখনৰ নাম হৈছে কেনেমজা। এইখন প্ৰকাশ হৈছিল 1928 চনত। মহাবীৰ লাচিত বৰফুকন গ্ৰন্থখন কোনে ৰচনা কৰিছিল? পদ্মধৰ চলিহাই। পদ্মধৰ চলিহাৰ সম্পাদিত গ্ৰন্থখনৰ নাম কি? গল্পমালা। এইখন প্ৰকাশ হৈছিল 1932 চনত। পদ্মধৰ চলিহাৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি? জীৱন বীণৰ সুৰ। এইখন প্ৰকাশ হৈছিল 1963 চনত। ৰোমিঅ' জুলিয়েট নাটকখনৰ মূল ৰচয়িতা কোন? উইলিয়াম শ্বেক্সপিয়েৰ।